এই 400 কিলোমিটাৰ গাড়ী চলাই আহি ইয়াত প্ৰেজেণ্ট হৈ এতিয়া আমি আৰু যাব ওলাইছোঁ 0 পইণ্টলৈ ছিকিমৰ। তো তাত হয়তো আইচফল হৈ থাকিব পাৰে বা নোৱাৰে গম নাপাওঁ, কিন্তু তালৈ আমি যাম আজি আইচফল চাৱাৰ কাৰণে বা আইচৰ লগত খেলিবলৈ। তো এতিয়া গাড়ী ষ্টাৰ্ট দিম আৰু ষ্টাৰ্ট দি এতিয়া যাবলৈ ৰেডি হৈছোঁ। মৰ্ণিং এই পাছৰ কাৰণে ৱেইট কৰি আছোঁ, কেতিয়াবা আৰু পাছ আহিলে গম পাম আৰু। আমি পাৰ্মিটৰ কাৰণে ৰৈ এতিয়া তলত নামি আহিছোঁ। আহি আপোনাৰ এই MG মাৰ্টৰ সন্মুখেৰে অলপমান খোজ কাঢ়িছোঁ। MG মাৰ্ট, এইখনে MG মাৰ্ট বিখ্যাত। এই মানুহবোৰ খোজকাঢ়ি গৈ আছে, আমিও গৈ আছোঁ। ক'ত আমি পাৰ্মিটখন পাই গ'লোঁ। এতিয়া 0লৈ আমি যাই আছোঁ এই গাড়ীত। বৰষুণ আহিছে ইয়াত, ধুনীয়া বতৰ, ঠাণ্ডা মুখলধাৰ বৰষুণ। তো আজি ইয়াত বহুত তেল ডিপুত তেল নাই, ইয়াতে অকল তেল আছে। তো ইয়াত ভিৰ চাওক, এতিয়া এনেকুৱা লাগিছে অকল এইটো তেল ডিপুতে তেল আছে, এনেকুৱা হৈছে। আমি এতিয়া এই বৰষুণত জিকি তেলত ডিপুৰ ওচৰত ৰৈ আছোঁ। এতিয়া আহি বাটাৰফ্লাই ৱাটাৰফলছ পালোঁ। তো এইটো নাচাওঁ, ইয়াত ওপৰত যাব লাগে, 20 টকাকৈ টিকট হয়, আমি লৈ ল'লোঁ। এতিয়া আমি ৱাটাৰফল চাম। এইটো কামৰে মাজতে বাৰিষা কালতে নিবাস শ্বিলঙলে, মই না যাম ৱাটাৰফল চাম। আৰু অলপ আহি আমি দিগজুক ভিউ পইণ্ট পালোঁ। তো এতিয়া ইয়াৰ নাজাৰাটো চালোঁ, বৰ ধুনীয়া দিগজুক। অলপ আগতে ইয়াত বহুত কুঁৱলী আছিলে, এতিয়া কুঁৱলীখিনি গ'ল কাৰণে দেখা পোৱা হ'ল। ইয়াত আমাৰ পাৰ্মিশ্যন দিব। পুলিচ আউটপোষ্ট আছে ইয়াতে। তেওঁ কৈ দিলে আমাৰ ড্ৰাইভাৰজনে কি ইয়াত আগত আমি যাব নোৱাৰোঁ, এতিয়া পাৰ্মিশ্যন ল'ব, তাৰপিছতহে আমি যাব পাৰিম। এতিয়া আমি পাছ ল'ব গৈ আছে, আমাৰ ফটো লৈছে। এতিয়া ইয়াৰ আগত আমি পাৰ্মিশ্যন ল'ব, তাৰপিছতহে আমাৰ যোৱাটো হ'ব। গুড মৰ্ণিং। আজি আমি আহি পালোঁ লাচুং, কালি ৰাতি আহি পাইছিলোঁ।
এতিয়া ইয়াৰ পৰা আমি যাম 0 পইণ্টলৈ, তাৰ পৰা ইউহাং চাম। তো মোৰ পিছপিনে আমিতো ৰুম দেখি আছে হোটেলবোৰ। তো এতিয়া মোৰ আগফালে চাওক, আমি তালৈ যাম বৰফলৈ। দেখিছেনে বৰফবোৰ কেনেকৈ আছে? আৰু মোৰ ড্ৰেছ মোটামুটি ৰেডি, আমাৰ এই ড্ৰেছ চেছ কৰি, আৰু ময়ো ৰেডি। একদম ৰেডি, কাপোৰ জোতা তোতা মাৰি একদম ফিট ফাট। এতিয়া আমি যাম সেই তালৈ বৰফত দেখুৱালৈ। ৰাস্তাৰ কাষত এইবোৰ ৰডেনড্ৰন ফুল, আমি এতিয়ালৈ ফটো উঠা নাই, প্ৰতি মাহতে উঠিম। এতিয়া আমি গৈ আছোঁ 0 পইণ্টলৈ, তাৰপিছত এইবোৰ ফুলৰ মাজত এই ফুলবিধৰ এবিধ খাচিয়ত আছে কি ছিজনত 36 বিধ বেলেগ বেলেগ কালাৰত ফুলে। এই হ'ল গ্লেচিয়াৰ। আমি আছোঁ এতিয়া ইউংথাঙত। ইয়াৰ পৰা আমি যাম 0 পইণ্টলৈ। গৈ চাওক লাগিছে পৰিৱেশ। ইয়াত আপোনাৰ পেৰাগ্লাইডিং, চাইকেলিং সকলো কৰিব পাৰি। ইয়াত এটা মানে আৰু ৰেষ্ট পইণ্ট, গ্লেচিয়াৰবোৰ নামি আহিছে। এতিয়া আমি আছোঁ 12,000 ফিট ওখত। এতিয়া মানে উশাহ কথা ক'লেও ভাগৰ ধৰে, মানে এনেকুৱা অৱস্থা হৈ আছে এতিয়া আমাৰ। আমি এতিয়া যাম আৰু 14,000 ফিট, 2,000 ফিট আৰু ওপৰত যাম আমি। এতিয়া ৰেডি হৈছোঁ, ড্ৰেছ পাতি পিন্ধি একদম ৰেডি। এতিয়া আমি যাম 0 পইণ্টলৈ। আমি যোনজন ভাইৰ লগত আহিছোঁ তেওঁলোকৰ পৰা এটা ডাঙৰ কথা শিকিলোঁ যে এই বস্তুটো মোবাইলটো বেয়া। তেওঁক মই সুধিলোঁ যে তেওঁৰ ফেচবুক আছেনে? তেওঁ ক'লে যে তেওঁৰ এটা সৰু মোবাইল আছে। তেওঁ কৈছে যে সেইটো ডাঙৰ মোবাইলটো ল'লে তেওঁ গেম খেলি থাকিব, কামত তেওঁৰ টাইমৰ ৱেষ্ট হ'ব। टाइम वेस्ट होगा, इसलिए तो आप नहीं ले रहे हो ना। अभी बैठे हो। टाइम वेस्ट हो जाता है ना, वो टाइम में तो गाड़ी धो लेता हूँ। फोन चलाने टाइम में उस टाइम में कपड़े धो लेता हूँ। बैठ के इधर अब गाड़ी का। भैया आपने शादी किया? नहीं, गर्लफ्रेंड है? नहीं गर्लफ्रेंड भी नहीं है। ইয়াত 14,000 ফিট, 15,000 ফিট আমি ওপৰত আছোঁ। ঠাণ্ডা এনেকুৱা লাগিছে, অলপমান মানে লাগে আৰু যে অলপ কষ্ট হৈছে। তাইৰ অক্সিজেনৰ প্ৰব্লেম হৈছে, তাই নোৱাৰে যাব, তাই নোৱাৰিব যাব। তাইক আমি লৈ আহিম, তাই নোৱাৰিব, প্ৰব্লেম হৈ আছে। ফোনেও কৰিছে বহুতবাৰ, মোৰো অক্সিজেনৰ অলপ প্ৰব্লেম হৈ আছে।
ট্ৰাই কৰোঁ কিমান দূৰ যাব পাৰি। আমি ইয়াতে অলপ বহি আন্দা ম'ম' অলপ খাই লৈছোঁ। ইয়াত আপোনাৰ ব্ৰেণ্ডি উইথ কফি মিলে পায়, এইটো খালে বোলে বডি ষ্ট্ৰেংথটো আহে। এতিয়া ছাৰক চাওক, ইয়াত বহুত ঠাণ্ডা, মানে আমাৰ অনামিকা কঁপন ধৰিছে, ইমান ঠাণ্ডা আমি সহ্য কৰিব নোৱাৰি কফি খালোঁ। ইয়াত ভেজ ম'ম' ধুনীয়া পায়, আমি খালোঁ। আৰু আমিও যদি ড্ৰিংকছ নকৰোঁ যদিও আদা মানে কৰাৰ বাধ্য হৈ গৈছোঁ। আমি তাৰমানে ব্ৰেণ্ডি উইথ ব্ৰেণ্ডি কফি উইথ খাব কফি। লাগবই মানে, আৰু এনেকুৱা কফি। ঠাণ্ডা ইয়াত সহ্য কৰিব নোৱাৰি। আৰু তাৰে আগে আমি অলপমান খাই ল'লোঁ আৰু খাই ল'লোঁ। মানে ইয়াত ইমান ঠাণ্ডা, এয়া অনামিকা ফিউ যাওঁ অৱস্থা, কিন্তু যোৱা নাই। আমি কিছু কাৰেণ্ট দি আছোঁ তেওঁক। আমি এই তালৈ যাম, আমি ইণ্ডিয়ান ফ্লেগ উৰি আছে তালৈ যাম। এই যে কয় ফাইনেলি আমি এইখন ইণ্ডিয়ান ফ্লেগৰ তলত আহি পালোঁ। অলমষ্ট 15,000 আমাৰ প্ৰাণ, আমাৰ জান, ইণ্ডিয়ান ফ্লেগৰ তলত আমি আহি পালোঁ। এতিয়া ইয়াত ফটো উঠিম। এইখনে আমাৰ প্ৰাণ। এইফালে আগত চাইনা বৰ্ডাৰ হয়, তালৈ যাব নিদিয়ে যেনিবা, কিন্তু আমাৰ এই ঠাইতে আমি স্বৰ্গ আমাৰ ইয়াতে আছে। খুব ভাগৰ ধৰিছে, মোটামুটি অলপ দূৰ আহোঁতে ভাগৰ ধৰিছে। এতিয়া অনামিকা আমাৰ ঘূৰিছে, অলপ বৰফ মাৰি দিওঁ হাতখন, এইখনতে লৈছোঁ, অলপ বৰফ মাৰি দিওঁ, তাই কেনেকৈ চাওঁ। বৰফ তাইৰ এতিয়া ভাগৰ ধৰিছে, অক্সিজেন লেভেল কমি গৈছে। মই যাম এতিয়াই তালৈ, তাৰ পৰা শ্লাইড কৰি আহিম। জন্নত এতিয়া শ্লাইড কৰি, ইয়াতে শুইলে শ্লাইড কৰি তলত যাই পায়, তো ভৰি চৰি ফচাই ৰাখিছোঁ আৰু কিবা কৰি। বাবা ইণ্ডিয়ান ফ্লেগ, এইটোৱে জীৱনত সুখ। ইণ্ডিয়ান ফ্লেগৰ তলত থাকিব পাৰিছোঁ, এইটোৱে বহুত ডাঙৰ সুখ আৰু আমাৰ কাৰণে। নোৱাৰোঁ আৰু অলপমান উঠিলোঁ। এই তাতে আছে আমাৰ গাড়ী, আমি আছোঁ ইয়াত। বহুত ওপৰত হয়, অক্সিজেন লেভেল না ক'ব পাৰি, অক্সিজেন লেভেল নায়েই মোটামুটি। আমি এতিয়া আৰু ইয়াৰ পৰা ওলাই দিম, নোৱাৰি আৰু। কিন্তু দেহাই এতিয়া নোৱাৰা হৈছে, তথাপিও ডাৰকে আগে জিতে। য়েছ, হাউচদা জোচ। সিহঁতে যদি পাৰে ময়ো পাৰিম, তো যামেই। झुकेगा नहीं साला।
ঘণ্টা আৰু ৰেষ্ট লৈ লওঁ মানে 15,000 ফিট ওপৰত আছোঁ আৰু চাগে 100 ফিটমান খোজকাঢ়ি আহিলোঁ কিন্তু এতিয়া যাব পাৰিম নে নাই তা নাই ঠিক ট্ৰাই মাই বেষ্ট য'ত মাইনাছত আছে ডিগ্ৰী মানুহ কাপোৰ পিন্ধি তৰণে পোৱা নাই এইবাৰো ওপৰৰ গোটেই খুলি দিছে পাৰিলে তলততো খুলি দিয়ক চাওঁ কিমান দম আছে লিখিয়া নাচো ফুলনি মানে বাগিচা জকা কেইজোপা ফুলনি পিন্ধি নাচো তাতে নাচো বাগৰিম মানে বাগিচা নহয় চাব কি আমি আহি আছিলোঁ এতিয়া মাজত অকস্মাত ইয়াত জাম হৈ গ'ল কিয় ধৰিব পৰা নাই আগফালে আগৰ পৰা জাম হৈ গৈছে বহুত গাড়ী আমাৰ পিছফালতে বহুত গাড়ী লাগি গৈছে এতিয়া ফাইনেলি আমি গেংটক আহি পালোঁ এতিয়া আমি এম জি মাৰ্ট যাম এম জি মাৰ্ট আমি খোজকাঢ়ি যাম গাড়ীখন তাতে পাৰ্ক কৰা আছে এতিয়া আমি এম জি মাৰ্ট খোজকাঢ়ি যাম তাৰে পৰা এম জি মাৰ্ট চাই অহাকালি আমি নাথুলাৰ কাৰণে এতিয়া পাছ বনাব দিছোঁ পাছ হ'লে কালি আমি নাথুলা যাম এতিয়া আমি এম জি মাৰ্ট লৈছোঁ